So hello guys. Mana hell. Hello guys. Itu মোৰ YouTube চেনেলৰ প্ৰথমটো ভিডিঅ' আৰু আপোনালোকে চাই আছে বেদান্ত গগৈ YouTube চেনেল। মই এই YouTube চেনেলটোৰ জৰিয়তে ব্লগ বনাবলৈ চেষ্টা কৰিছোঁ, মানে যেনি যাওঁ আৰু য'লৈ যাওঁ যি চাওঁ আৰু মানে যি দেখোঁ আপোনালোককো মোৰ জৰিয়তে দেখাব বিচাৰোঁ। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু গতিকে ব'লক এতিয়া যাত্ৰাটো আৰম্ভ কৰোঁ। লাগে প্ৰথম যে শিকাই দিবা আকৌ কেমেৰামেনবিলাক আছা নহয়, সেইটো আমাৰ কেমেৰামেন ভুল হ'লে ক্ষমা কৰি দিবা। ভুল হ'লে ক্ষমা কৰি দিবা, সেইটো ক'বলৈ থাকিলে জানো। সকলোকে স্বাগতম জনাইছোঁ মোৰ প্ৰথমটো ভিডিঅ'লৈ, আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল বেদান্ত গগৈ, আৰু মোৰ লগত আছে অংকুৰাজ ফুকন আৰু গৰু 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 আঁতৰি নিদিয়ে বে। তো পাই গ'লোহি আৰু ফাইনেলি মানস দা যাওঁ সোমাব দিব নাই। পবিত্ৰ মন থাকিলে পবিত্ৰ মন থাকিলে হয় বুলি কৈছে। ভক্তিটো অন্তৰৰ পৰা আহে, হাৰিৰ পৰা নাহে নহয়। তোমাৰ ভাগৰ আহে, আমাৰ নাহে। পাৰফিউম মাৰিছিলো বাৰু। সেই মন্দিৰটো কোনে নাজানে, এনেও নাজানো ফটো মাৰিবলৈ আমি ব্লগিং মোৰতো ভাত খোৱা নাই, মাছখন খুলি লবি। তো এইটো মন্দিৰ মন্দিৰটো এইটো কি হয়, পূজা চূজা পাতে চাগে। পূজাৰীজন অলপ আগতে বাহিৰলৈ গ'ল। তো এতিয়া সেইকেইটা তাত বহিছে। মই বোলো মন্দিৰটো অলপ দেখাই দিম। হনুমান মন্দিৰ হয়। আৰু কি ক'ম এতিয়া, ঐ আৰু কেনিবা যাবা নেকি? ল'ৰাটো যায়গৈ। যাবা বেদান্ত এয়া পানী খাইছে বুলি কৈছে। পানী নে কি খাইছে নাজানো আৰু নাই দিয়া বাবা বন্ধ নহয় নেকি। হেল্ল' গাইছ, এয়া খগেন বাংগী, এয়া অলকেশ গগৈ, আৰু এয়া পাৰ্থপ্ৰতিম হেণ্ডিক, এয়া মানস প্ৰতিম হেণ্ডিক, সেয়া হামচাং ফুকন বিছা।
বহুদিন ঘৰত সোমাই আমনি লাগিছিলে বুলি তো ইয়াতো বেছি দিন নকৰোঁ মাস্কটো এতিয়া পিন্ধিবলৈ আমনি লাগিছে আৰু গৰমত সেইটো কাৰণে গৰমতে পিন্ধা নাই ন ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু মন্দিৰটো বন্ধ কৰে হেনো পাছত আহিম বেলেগ এদিনাখন মানে কৰোণা ভাল হ'লে এতিয়া মানস আছে মানসহঁতৰ ঘৰৰ ওচৰতে বেছি দূৰ নহয় তো পামহি আৰু সিহঁতৰ লগতে আহিম কেতিয়াবা আকৌ বাকী কৰোণা চৰোণা ভাল হৈ লওক তো লগ পাম এদিন ভালকৈ আৰু মন্দিৰৰ পৰা এতিয়া ঘৰলৈ যাওঁ তাকে এই যোৱা নেকি ঘৰলৈ মই যাব পাৰিম জানো আজিৰ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ তো আকৌ লগ পাম নতুনটো ভিডিঅ'লৈ মানস ফাইদা কৰি দিয়া লাষ্টত